বন্ধু কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভালে থাকক। আজি মোৰ এখন নতুন অসমীয়া ছবিৰ শ্বুটিং আছে মোৰ বন্ধু অংকুৰৰ ঘৰত। তালৈকে যাবলৈ বুলি ওলাই আহিছোঁ। এতিয়া আমি শ্বুটিঙত কি কৰোঁ তাকে দেখাম বুলি এই ভিডিঅ'টো কৰিলোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব আৰু মৰম দিব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বৰ্তমান এয়া আমি আহি পালোঁ লোকেশ্যনৰ সকলো বহি আছে। এয়া আমাৰ প্ৰডিউচাৰ সত্যব্ৰত বৰদলৈ ছাৰ। কি খবৰ সকলোৰে ভাল নে? 500টামান আছে হ'ব নেক্সট মই সত্যব্ৰত বৰদলৈ FK প্ৰডাকশ্যনৰ। আমি আজি যোৰহাটৰ বালিচাপৰি দৰগাঁৱত আছোঁ। ইয়াত আমি এখন শ্বুটিঙৰ কাম কৰি আছোঁ। ছবিখনৰ নাম হৈছে কলাপুৰ। আমাৰ FK প্ৰডাকশ্যনতে আহিব। ডিচেম্বৰৰ 21, 22, 23ৰ ভিতৰতে চিনেমাখন আমি ৰিলিজ দিম। আৰু আমাৰ ইয়াত অভিনয় কৰিবলৈ আহিছে আমাৰ পাৰ্থদা, পাৰ্থজিৎ বৰা, বিকু, তাৰপিছত আছে অন্যান্য বহুতো। তাৰপৰা ডাইৰেকশ্যনত আছে অসমৰ ডেকা নামেৰে খ্যাত প্ৰাঞ্জল ৰেগন। গতিকে আপোনালোকে আমাৰ FK প্ৰডাকশ্যনৰ চেনেলটো চাব, সকলোৱে মৰম আশীৰ্বাদ কৰিব। আমাৰ এইজন ৰক্তিম প্ৰাণ গগৈয়ে নতুনকৈ এটা চেনেল খুলিছে। চেনেলটোৰ নাম কি? RPG ব্লগ। চেনেলটোৰ নাম হৈছে RPG ব্লগ। আপোনালোকে সকলোৱে চাব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, তাক মৰম দিব। ধন্যবাদ। এয়া আমি সকলোৱে এনেদৰে ৰ'দ লৈ বহি আছোঁ আৰু সেইজন আমাৰ আজিৰ দিনটোৰ কেমেৰা দায়িত্বত আছে প্ৰাঞ্জল দা। নতুনকৈ চেনেল এটা খুলিছোঁ, কিবা এটা কৈ দিয়ক। এই নতুনকৈ যি চেনেল এটা খুলিছে বোলে, আপোনালোকে ছাবস্ক্ৰাইবো নকৰিব, ফ'ল'ও নকৰিব, লাইকো নকৰিব। সেইটো ভিডিঅ' দিলে মই কি পাম এতিয়া? এইটো ভিডিঅ'ত? অনুগ্ৰহ কৰি যদি আপোনালোকে মন যায় কৰি দিব বাৰু। মোৰ কথা আপোনাৰ যদি শুনিবলৈ মন নাই তেতিয়াহ'লে কৈ দিব। ধন্যবাদ। এই ভিডিঅ'ত চাই মই কি পাম বাৰু এতিয়া? লাইক নকৰিব দেখোন। আমাৰ অসমৰ ডেকাৰ মানে ওৰফে প্ৰাঞ্জল ৰেগন দা ৱাইফ, কিবা এটা কৈ দিয়ক। নতুনকৈ চেনেল যিহেতু যদি ভাল কণ্টেণ্ট দিয়ে তেতিয়া সকলোৱে মৰম দিব, আৰু যদি কিবা বেয়া দিয়ে তেতিয়াহ'লে ষ্ট্ৰাইক মাৰি দিব। তাকেহে। এয়া আমি এইদৰে ধেমালি ফূৰ্তি মাজেৰে শ্বুটিং চলাই আছোঁ। এতিয়া শ্বুটিং চলি আছে, ব'লক এতিয়া শ্বুটিং চাওঁগৈ। শ্বুটিং টাইম। কিনো কৰিবি আৰু এই দেশৰ খবৰ লৈ বাকী ঠিকে আছ? এয়া আমাৰ শ্বুটিং চলি আছে। এয়া দেখিলেই শ্বুটিং চলি আছে, চব পাতি আছে আৰু অডিয়েঞ্চে চাই আছে। আজি এই ছবিখনৰ ডাইৰেকশ্যন দিছে মোৰ দাদা স্বৰূপ, অসমৰ ডেকা ওৰফে প্ৰাঞ্জল ৰেগন দাই। এয়া আমাৰ ডেকা দা, কিবা এটা কৈ দিয়ক ডেকা দা। আমাৰ প্ৰডাকশ্যন মেনেজাৰ নতুন এটা চেনেল খুলিছে, ৰক্তিম কি বুলি খুলিছে নামটো? RPG ব্লগ। RPG ব্লগ। RPG ব্লগ। সময় পালে চাব, বহুত ফাল্টু ভিডিঅ' বনায়। যদি এনেই সময়টো ৱেষ্ট কৰিব বিচাৰে তেতিয়া চাব পাৰে। আৰু আজি এখন ধুনীয়া শ্বৰ্ট ফিল্মৰ কামত লাগি আছোঁ। এইখনৰ নামটো খালি মই নাজানো, কিন্তু ভাল হ'ব এইটো গম পাওঁ। বহুত ভাল অভিনেতা অভিনেত্ৰী কাম কৰিছে ইয়াত। গতিকে অতি সোনকালে চাবলৈ পাব। আৰু আমি সুদূৰ গুৱাহাটীৰ পৰা নিমন্ত্ৰণ জনাই আনিছোঁ এজন মানুহক, জোনাক চেনেলৰ আমাৰ এজন বহুত কি ক'ম আৰু ডাঙৰ মানুহক। গতিকে তাত চাবলৈ পাব। গতিকে অপেক্ষা কৰিব লাগিব, কেই তাৰিখে আহিব খালি এতিয়া নকওঁ, অতি সোনকালে চাব পাব। এয়া শ্বুটিং কৰি ৰাতি হৈ গ'ল, তাকে লাষ্ট শ্বট কাটি আছে। এতিয়া আপোনালোকক সম্পূৰ্ণ শ্বুটিঙৰ ভিডিঅ' ভৰাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। এয়া লাষ্ট শ্বটটোকে ভৰাই দিছোঁ, চাব বুলি আশা কৰিলোঁ। তহঁতৰ মনত আছেনে? বেছি শ্বুটিঙৰ ভিডিঅ' ভৰাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা কৰিব। শ্বুটিং শেষ হ'ল। আজি এই ছবিখনৰ স্ক্ৰিপ্ট ৰাইটাৰ এণ্ড হিৰোত অভিনয় কৰা আমাৰ মৰমৰ মোৰ দাদা স্বৰূপ বিকুদা আছে। নমস্কাৰ, মই বিকু বৰা, আৰু আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে আপোনালোকৰ মাজলৈ অতি সোনকালে আমাৰ SK প্ৰডাকশ্যনৰ সত্যব্ৰত বৰদলৈ আৰু এখন কলাপুৰ নামৰ অসমীয়া নতুন ছবি আহি আছে। অতি সোনকালে আপোনালোকৰ মাজলৈ আপোনালোকে চাব, সকলোৱে মৰম দিব। আৰু আগতে যিবিলাক ছবিত আমাক মৰম দিছিলে, তাতোতকৈ এইখনত আৰু অলপ বেছিকৈ মৰম দিব। থেংক ইউ। হাই ভিউৱাৰ্ছ, সকলোকে নমস্কাৰ, গুড ইভিনিং। মই যোৰহাটত আছোঁ। যোৰহাটত আহিছোঁ, এখন ছুটি ছবিত অভিনয় কৰিছোঁ, নামটো কলাপুৰ। খুব ভাল লাগিলে, মানে গোটেই ছিকুৱেঞ্চ ষ্টৰি খুব ভাল। মোৰ সহকৰ্মী যিমানখিনিৰ লগত কাম কৰিলোঁ সকলোৱে বৰ ধুনীয়া এক্টিং কৰিছে, খুব ভাল লাগিলে।
ক'লাফুট চাবলৈ আপোনালোকে নাপাহৰিব। মই দৰকাৰ হ'লে আকৌ পিছত এবাৰ ৰিমাইণ্ডাৰ দি দিম। ক'লাফুট চাব, হাঁহি থাকিব, আপোনালোক সুখেৰে থাকক, মোৰ কামনা। আমি এতিয়া বৰ্তমান সময়ত পেক আপ দিব লৈছোঁ। আজি আমি SK প্ৰডাকশ্যনৰ বেনাৰ তলত এখন চুটি ছবি কৰিলোঁ। কি ধুনীয়া লাগিলে কৰি, যাৰ নাম আছিলে আৰু এইখন লিখিছে আমাৰ ভাইটিয়ে। আৰু মানে কি হয়, ইমানেই ধুনীয়া আছিলে আমাৰ কাহিনীটো মানে, আৰু ইমানখিনি চিন কাটিলোঁ আমি, কি মজা মানে। আৰু অতি সোনকালে চাবলৈ পাব ক'লাফুট SK প্ৰডাকশ্যনত আহি আছে। হ'ব নেকি? হ'ব ঠিক আছে, ধন্যবাদ। ফটোমেইন এয়া আজিলৈ শ্বুটিং শেষ হ'ল আৰু আমি সকলো ফটোমত ব্যস্ত। এতিয়া আমি ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো কাট কৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।